Hello everyone, Arusha and Mom's channel another recipe আপোনালোক সকলোকে welcome জনাইছো। আজি মই লৈ আহিছো একেবাৰে কম সময়ত বনোৱা এটা টেস্টি সুজি বৰফি ৰেচিপি। ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। এটা বলক আৰম্ভ কৰোঁ। ইয়াত মই এটা কেৰাহী লৈ লৈছোঁ আৰু ইয়াত দিম চুজিখিনি। একেবাৰে মিহি চুজি ব্যৱহাৰ কৰিছোঁ। চুজিখিনি দি মই 3-4 মিনিটমানৰ কাৰণে ভাজি ল'ম। পূৰা ৰঙচুৱা হোৱালৈকে নাভাজোঁ। যেতিয়ালৈকে চুজিৰ পৰা এটা মিঠা মিঠা চেণ্ট নোলায়, চুজি ভজা হৈ যোৱাৰ পিছত বৰ ভাল এটা চেণ্ট ওলায় আৰু তেতিয়া আমি গম পাওঁ যে চুজিখিনি ভজা হৈ গ'ল। মই গেছৰ ফ্লেমটো অলপ হাই কৰি দি অনবৰত লৰাই থাকিম। 2-3 মিনিটমান ভাজিম। ইয়াতকৈ বেছি সময় নাভাজোঁ, নহ'লে জ্বলি যাব আৰু চুজি বস্তুটো পটককৈ জ্বলি যায়। আৰু মই এতিয়া ফ্লেমটো কমাই দিছোঁ, দি মই চামুচত লৈ দেখুৱাই আছোঁ। এয়া চাওক, ভজা হৈ গ'ল। অলপ দানা দানা হৈ আছে আৰু মই এনেকৈ বাকীখিনিও ভাজি ল'ম। ভাজি মই এখন প্লেটত চুজিখিনি ওলাই ল'ম আৰু এতিয়া ভাজি লোৱা চুজিখিনি মই এটা ছাইডত ৰাখি দিম। ৰাখি গাৰ্নিছ কৰিবলৈ ব্যৱহাৰ কৰা ড্ৰাই ফ্ৰুটছখিনি ৰেডি কৰি ল'ম। ইয়াত মই কাজু মিহিকৈ কাটি লৈছোঁ। আপোনালোকে যিকোনো পচন্দৰ ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই চাহ খোৱা কাপেৰে 3 কাপ চেনি এটা চচপেনত লৈ লৈছোঁ আৰু চেনিৰ সমান পৰিমাণে মই পানী ব্যৱহাৰ কৰিম। আৰু এতিয়া মই এইখিনি গেছৰ ফ্লেমত ৰাখি দিম যেতিয়ালৈকে চেনিৰ পানীখিনি একেবাৰে ব্ৰাউন কালাৰ হৈ নাহে আৰু অলপ ডাঠ হৈ নাযায়। মই এইখিনি যেতিয়া ৰেডি হৈ যাব আপোনালোকক দেখুৱাই দিম। আৰু এতিয়া মই এটা কেৰাহীত চুজিখিনি ওলাই লৈছোঁ আৰু ইয়াত দি দিছোঁ মই ঘিউ। আপোনালোকে যদি ঘিউ নাথাকে ইয়াৰ সলনি ডালদা ঘিউটো ব্যৱহাৰ কৰিব পাৰে। আৰু ঘিউ দিয়াৰ পিছত মই এইখিনি 2-3 মিনিটমান একেবাৰে ল' ফ্লেমত ভাজি ল'ম। চাব যাতে জ্বলি নাযায়, এইটো টাইমত পটককৈ জ্বলি যায়। আৰু এইখিনি ভজা হৈ যোৱাৰ পিছত ইয়াত মই ব্যৱহাৰ কৰিম নাৰিকল। আৰু নাৰিকলখিনি ইয়াত একেবাৰে অপশ্যনেল হয়। নাৰিকল দিলে একচুৱেলি বৰফিটো অলপ নৰম হৈ থাকে, নহ'লে ডাঠ লাগে। কোনোবাই আকৌ ডাঠ খাই ভাল পায়, যদি ডাঠ খাই ভাল পায় তেন্তে নাৰিকল নিদিব। আৰু নাৰিকল দিয়াৰ পিছত মই আৰু অলপ সময় লৰাই লৈ ইয়াত আগৰ পৰা ৰেডি কৰি ৰখা চেনি পানীখিনি দি দিম। আৰু চাইছে চেনিৰ পানীখিনি কালাৰ পূৰা ব্ৰাউন হৈ আছে আৰু অলপ ডাঠ হৈ গৈছে। আৰু চেনিৰ পানীখিনি দিয়াৰ পিছত আমি লগে লগে ইয়াৰ পৰা নমাই ল'ব লাগিব ফ্লেমৰ পৰা, নহ'লে অলপ সময় থাকিলে ইয়াতে ডাঠ হৈ যাব। মই এখন প্লেট আগৰ পৰা ৰেডি কৰি ৰাখিছিলোঁ আৰু এতিয়া চাই যাওক আপোনালোকে, মই প্লেটখনত ঢালি দি আছোঁ। আৰু প্লেটত ঢালি মই ধুনীয়াকৈ চাৰিওফালৰ পৰা সমান কৰি ল'ম। মই বাতিটো ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো বস্তুৰে এনেকৈ সমান কৰি ল'ব। আৰু মই এতিয়া বাতিটো থৈ অলপমান হাত লগাই দিছোঁ। একচুৱেলি যিকোনো কাম কৰোঁতে হাত লগালে অলপ সহজ হয় বস্তুটো। আৰু এতিয়া দি দিছোঁ ইয়াত ড্ৰাই ফ্ৰুটছ। আৰু এইখিনি দিওঁ মই বাতিটোৰে অলপ ডেপ কৰি দিছোঁ। এতিয়া নিজৰ পচন্দ অনুসৰি যিকোনো এটা শ্বেপত কাটি ল'ব। একচুৱেলি বৰফি যেতিয়া বৰফি শ্বেপতে কাটিব। আৰু কম বস্তুৰে কম সময়ত বনোৱা এটা ধুনীয়া চুইটছ। আলহী আহিলে ছাৰ্ভ কৰিব পাৰে। বনাই ৰাখি দিলে ফ্ৰিজত থ'লে বহুত দিনলৈকে যায় আৰু ৰুম টেম্পাৰেচাৰতো 4-5 দিন আৰামছে খাব পাৰি। বিহু বা ঈদৰ ছিজনত বনাবলৈ এটা ধুনীয়া চুইটছ। আৰু চাওক কিমান ধুনীয়া হৈছে। একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ। আৰু ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।